আৰু এটা শব্দ উচ্চাৰণ নকৰিবি কৰিলে কিডাল কৰিবি হা কি কৰিম চাবি নেকি ঐ তই মোৰ মান সন্মান চব শেষ কৰি পেলালি আৰে তোৰ যদি মান সন্মান সকলো শেষেই হ'ল তেতিয়াহ'লে জীয়াই আছ কিয় যা গছত ফাঁচি লাগি মৰি যাগে মান সন্মান শেষ হৈ গ'ল কি হ'ল ঐ কিয় ফাঁচি লাগিব লাগে হা বেতৰ কোব চিনি পাওঁ বেটা চামৰা উঠি যাব ই মোৰ চব শেষ কৰি পেলালে ছাৰ সেইকাৰণে বিয়া পতাৰ আগতে ছোৱালীজনীৰ ইনফৰমেশ্যনবিলাক ভালকৈ লৈ ল'ব লাগে লৈছিলো ছাৰ পিছে আগতে এইবোৰ একো গমেই নাপালো নহয় সেইটো কাৰ দুখ তোৰ ইনফৰমেশ্যনত কিবা খুদ ৰৈ গৈছে খুট ৰৈ গৈছে ই আকৌ নেজানে নহয় সময়ত তই ফেটি সাপৰ নিচিনাকৈ খুটটো মাৰিবি বুলি ঠিকেই কৈছে ছাৰ মই ফেটি খাপ কথা পাহৰি নাযাওঁ ঐ তই যদি ফেটি সাপ মই আকৌ ক'লা নেউল তোৰ ফেট মই ফালি আছো ৰ